নমস্কাৰ মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু গোটৰ মহিলাসকলৰ বাবে আহিল এটা ভাল খবৰ কিয়নো তেওঁলোকে বহুত আগ্ৰহেৰে বাট চাই আছে যে তেওঁলোকে 10,000 টকা কেতিয়া লাভ কৰিব বহু জল্পনা কল্পনাৰ অন্তত তেওঁলোকৰ ভাল খবৰ আহি গ'ল তেওঁলোকে আগষ্ট মাহৰ ভিতৰতে তেওঁলোকে লাভ কৰিব চৰকাৰৰ 10,000 টকা আৰু যিসকল গোটৰ মহিলাৰ SMS আহিছে তেওঁলোকে 10,000 টকা পাব আৰু নহাসকলে কি কৰিব মই তেওঁলোকক জনাম বাৰু নহাসকলে কি কৰিব লাগিব আৰু যিসকলৰ SMS আহিছে যিসকলৰ সাবমিট হৈ গ'ল সাবমিট হোৱাৰ পাছত যিসকলৰ SMS আহিছে তেওঁলোকে চৰকাৰৰ তৰফৰ পৰা 10,000 টকা লাভ কৰিব আৰু আত্মসহায়ক গোটৰ মহিলাই 10,000 টকা পাবলৈ মানিব লাগিব 5টা চৰ্ত এই 5টা চৰ্ত নামানিলে তেওঁলোকৰ 10,000 টকা কৰ্তন কৰি দিয়া হ'ব আৰু তেওঁলোকৰ সেই চৰ্তকেইটা কি তেওঁলোকে 10,000 টকা পাই তেওঁলোকে যিকোনো ব্যৱসায় কৰিব লাগিব 2 নম্বৰ তেওঁলোকে তেওঁলোকৰ হাজবেণ্ডক পইচা দিব নোৱাৰিব আৰু তেওঁলোকে বেংক একাউণ্টত পইচা জমা কৰি থব নোৱাৰিব তেওঁলোকে পইচা উলিয়াব লাগিব আৰু তেওঁলোকে যিকোনো ব্যৱসায় কৰিবই লাগিব আৰু তেওঁলোকে যদি ব্যৱসায় নকৰি তেওঁলোকে পইচাটো খৰচ কৰি দিয়ে তেওঁলোকে ৰিটাৰ্ণ পইচা ঘূৰাই দিব লাগিব আৰু তেওঁলোকে বেংকত পইচা জমা থৈ দিব নোৱাৰিব চৰকাৰৰ 10,000 টকা তেওঁলোকে বেংকত জমা কৰি থব নোৱাৰিব আৰু তেওঁলোকে যিকোনো কাম কৰি দেখুৱাবই লাগিব 10,000 টকাত আৰু তেওঁলোকে যদি গিৰিয়েকহঁতক যদি নেকি হাজবেণ্ডসকলক যদি তেওঁলোকে 10,000 টকাটো দিয়ে তেওঁলোকে 10,000 টকা ৰিটাৰ্ণ ঘূৰাই দিব লাগিব চৰকাৰক আৰু তোমালোকে আৰু আপোনালোকে এই 10,000 টকাৰে আপোনালোকে ব্যৱসায় কৰক চৰকাৰে আপোনালোকক আগলৈ আৰু ধন দিয়া হ'ব